Guys, good morning. Welcome to my YouTube channel Rupam Borua's vlog. কেনে আছে আপোনালোক আশা কৰিছো সকলোৱে ভালে আছে জাগে এতিয়া বিহুৰ ৰঙালী বিহুৰ সমাগম হৈ আছে শাৰদীয় বতৰ বহুত ভাল লাগিছে মই এতিয়া উপস্থিত আছো যোৰহাটৰ কেন্দুগুৰি তিনিআলিৰ ওচৰত এটো পেট্ৰল ডিপো কেন্দুগুৰি যেটো পেট্ৰল ডিপো ঠিক তাৰ সন্মুখত এটা মেডিকেল হল আছে আয়ুৰ সঞ্জীৱা হস্পিটেল বুলি হস্পিটেল নহয় হেলথ কেয়াৰ তো তাত মই মাক লৈ আনিছো আপোনাৰ তেওঁৰ নাম ডক্টৰ দেউৰী তেখেতে ময়ো ইউটিউবতে দেখিছিলোঁ বস্তুটো তথাপি মই ভাবিলোঁ আপোনালোককো এই বিষয়ে জনাওঁ তো তেওঁ কি কৰে হেমাৰে মানে হাতুৰিৰে যিকোনো কঁকালৰ বিষ নাৰ্ভৰ প্ৰব্লেম চকুৰো চাগে বোধহয় মই সুধিম এই ডিটেইলখিনি তো তেওঁ সেইখিনি ঠিক কৰে হাতুৰিৰে মানে মৰিয়াই ঠিক কৰে গতিকে কেনেকৈ কি কৰে সকলোখিনি আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম গতিকে চাবলৈ ভিডিঅ'টো স্কিপ নকৰিব তেন্তে আহক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ এইটো হৈছে যোৰহাটৰ পৰা টাউনৰ মাজেৰে শিৱসাগৰলৈ যোৱা পথ এইটো শিৱসাগৰ যায়গৈ আৰু ঠিক তেনেকৈ সেই ৰাস্তাত কেন্দুগুৰি তিনিআলিৰ ওচৰত এই পেট্ৰল ডিপুটোৰ সন্মুখতে এইটো চাওক অনেক মানুহ আছে ইয়াত পেচেণ্ট তেওঁলোকে দেখাবলৈ আহিছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মই এইটোৱে মেইন য'ত তেওঁ ট্ৰিটমেণ্ট কৰে তাৰ ভিতৰত পৰে আৰু এইটো হৈছে এই জেগাটো আয়ুৰ সঞ্জীৱা হেল্থ কেয়াৰ মানুহৰ অনেক সমাগম হৈ আছে মই তেওঁলোকক সুধিবলৈ চেষ্টা কৰিম কেনেকৈ কি কৰে ঠিক কৰে আৰু যেনেকৈ আমাক ট্ৰিটমেণ্ট কৰিব সেইখিনি মই দেখাবলৈ চেষ্টা কৰিম তো গাইজ ৰাতিপুৱাই গৈছিলোঁ তালৈ আৰু আপোনাৰ দেখিছিলে মানুহৰ ইমান ভিৰ মানে ইমান ভিৰ লাগি আছে আৰু এনেও আমি প্ৰায় ডেৰ মাহৰ আগতে আমি ডেৰ মাহৰ আগতে আমি বুক কৰিছোঁ তো তথাপি আমি সময়মতে মানে এপইণ্টমেণ্টটো পোৱা নাই মানুহৰ বহুত ভিৰটো বেছি গতিকে আমাৰ চিৰিয়েল নম্বৰ হৈছে 8182 কিন্তু তাৰ আগতে আপোনাৰ 26 নাম্বাৰটো মানে সেই সময়ত ভিতৰলৈ গৈছেহে গতিকে কিমান সময় ৰ'ব লাগিব সেইকাৰণে মই ভাবিলোঁ ঘৰলৈ আহিলোঁ আৰু ঘৰলৈ আহি আমাৰ ঘৰৰ পৰা আকৌ গাঁৱৰ ঘৰৰ পৰা দেৰগাঁৱত বস্তু অলপ থৈ আহিলোঁগৈ কাৰণ বিয়া আছিলে আপোনালোকে জানেই বহুত বস্তু আনিবলগীয়া হৈছিলে তো এইখিনি থৈ মেলি আকৌ এতিয়া মই ঘূৰি আহিছোঁ আৰু মা ৰৈ আছে আগত মাক লগ আকৌ যাম তাৰপিছত আপোনালোকক দেখাই আছোঁ যাওঁতে গাইজ এইটো ৰাস্তাত আপোনাৰ এই যিটো মানে দেৰগাঁৱৰ পৰা যোৰহাটলৈ অহা ৰাস্তাত চুকাফা স্মৃতি ক্ষেত্ৰ পাই যায় এয়া চাওক বহুত ভিৰ লাগি আছে বহুত ভাল জেগা ভিতৰত বহুত ভাল লাগে তো মই আপোনালোকৰ সন্মুখৰ এই দেখাই দিলোঁ এইটো আপোনাৰ মেইন এণ্ট্ৰেঞ্চ তো আপোনালোকো আহিব পাৰে গাইজ ভাল লাগে বহুত ধুনীয়া লাগে জেগাটো গাইজ ইয়াত অনেক দূৰৰ পৰা মানুহ আহিছে মানে ৰাতিপুৱা 5টাতে আহি এতিয়ালৈকে ৰৈ আছে এতিয়া আপোনাৰ 5টা বাজিব হ'ল আবেলি সন্ধিয়া হ'ব হ'ল আৰু এতিয়ালৈকে ৰৈ আছে এনেকৈ গুৱাহাটী আপোনাৰ তেজপুৰ মানে বহুত দূৰৰ পৰা আহিছে মই সুধিবলৈ চেষ্টা কৰিম বাৰু এইটো এজন দুজনক আগতে হয় কি কোনো আপত্তি নাই আপুনি আহিছে নি লগত ক'ৰ পৰা আহিছে আমি সাফৰা পৰা আহিছোঁ চাবুৱা সাফৰা কোন জেগা সোণাৰী সাফৰা যে সোণাৰী তেখেতৰ এই হাড়ৰ প্ৰব্লেম তেখেতৰ ৰুমেটিক আৰ্থাইটিছ ৰুমেটিক আৰ্থাইটিছ আচ্ছা এতিয়া কেই নম্বৰ আপোনালোকৰ কেই নম্বৰ এতিয়া আমাতকৈ পিছত দেখুৱাব আমাতকৈ পিছত আপোনাৰ ৰৈ আছোঁ এতিয়া আপোনাৰ 6টা বাজিব হৈছে আৰু আন্ধাৰ হোৱা নাই হ'ব হৈছে মই আপোনালোকক এষাৰ কথা সদায় ক'ম বুলি ভাবোঁ মানে পাহৰি থাকোঁ মই কিছুমান ব্লগত মই হিন্দী কওঁ যিহেতু হিন্দী ৰাষ্ট্ৰীয় ভাষা ক'লে কোনো আপত্তি নাই কিন্তু হ'লেও যদি আপোনালোক কিছুমানে ফিলিং কৰে যে মই হিন্দী কওঁ মানে এইটো কাৰণে ক'বলগীয়া হয় একচুৱেলি মোৰ বহুত বন্ধু বান্ধৱ হিন্দীভাষী হয় বহুত মোৰ এনেকুৱা ছাবস্ক্ৰাইবাৰ আছে আৰু ভিউৱাৰ্ছ আছে যিসকল সম্পূৰ্ণ হিন্দীভাষী তেওঁলোকে মোক ৰিকুৱেষ্ট কয় যে আপুনি ব্লগবোৰ অলপ হিন্দীটো ক'ব গতিকে মই হিন্দী কওঁ গতিকে সেইটো কথা আপোনালোকক ফিলিং নকৰিব প্লিজ আপোনাৰ ঘৰ ক'ত ঘৰ শিৱসাগৰ শিৱসাগৰৰ পৰা আহিছে ন আচ্ছা আপুনি প্ৰব্লেমটো কি আছিলে আপোনাৰ প্ৰব্লেম মোৰ কঁকালৰ বিষ ভৰিটো টানি ধৰে আচ্ছা তাৰপিছত এতিয়া আপুনি ভিতৰত গৈছিলে কি কৰিলে সাঁতুৰিয়া মৰা দিছে মৰিয়ালে পিচ লগালে আচ্ছা মানে বিলকুল আয়ুৰ্বেদিক ট্ৰিটমেণ্ট হয় ন তো এতিয়া আপুনি অলপ কিবা এটা ডিফাৰেঞ্চখিনি তাৰমানে মোৰ এইটো যিটো টানি ধৰে ডিফাৰেঞ্চটো আহিছে ন ঠিক আছে আপুনি ভাল হওক কামনা কৰিলোঁ
হেল্ল' এনেকৈ মই বহুত কেইবছৰ হ'ল? আলোচনা হ'ল ডক্টৰৰ ওচৰত ডক্টৰ অপাৰেশ্যন কৰিব লাগিব তাত অঁ আপুনি উঠাই দিয়ক একদম লং পেণ্ট পিন্ধা হাফ পেণ্ট পিন্ধা অঁ তাতে দুখন কলপাত আৰু দুখন হেৰি এই হ'ব হ'ব দি দিয়ক ভাল নাই ইমান দীঘলকৈ দিব গেলানে পেষ্টটো কি হ'ব নাচিব ডাঙৰ ৰাতি ধুমা ধুম খটাটো ৰঞ্জনদা এটা পাহাৰৰ ঢাপ এইটো চা আছে একো নাই এইটো পাহাৰৰ ঢাপ যিহেতু আপোনাৰ হাতুৰিটো মৰাৰ পিছত এনেকৈ দৰৱ লগাই এনেকৈ লগাই দিয়ে চব অলৰেডি গাইজ ঘৰ পাই গ'লোঁ সি সাঁতুৰি মাৰ খালে আমাৰ মায়ে মানে বুঢ়ী তৰাছে মাৰিছে ধাম 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 আপোনালোক আৰু এটা কথা মই গাইজ কওঁ এই যিজন দেউৰী যিজনে আমাক এইখিনি মানে কৰিছে সাঁতুৰি মাৰ দিছে যিজন কবিৰাজ বুলি ক'ব লাগিব তো সেই সাঁতুৰি মাৰ দিয়াৰ উপৰিও কিছুমান বন দৰৱ লগাই আপোনাৰ পিছফালে য'ত মানে বিষটো হৈছে তাত এনেকৈ লগাই দিছে আৰু তাৰোপৰি এটা কথা কওঁ তেওঁ কাৰ্গিল পৰ্যন্ত গৈছে কাৰ্গিলত গৈ তেওঁ মই ভিডিঅ' চাই আহিছোঁ ভাল ভাল অফিচাৰক মানে অধিকাৰীক তেওঁ ট্ৰিটমেণ্ট কৰি আহিছে আৰু 200 নে কিমান মানুহক তেওঁ ঠিক কৰি থৈ আহিছে কাৰ্গিলত গৈছে আৰু একচুৱেলি তেওঁ এটা বহুত জনকল্যাণমূলক কাম কৰিছে আৰু দ্বিতীয়টো কথা এইটো হৈছে আয়ুৰ্বেদিক বস্তুটো একচুৱেলি যিকোনো এটা বেমাৰ সম্পূৰ্ণভাৱে ঠিক কৰে আৰু এলোপেথিক কি হয় কেতিয়াবা আমি কিছুমানে ভাল পাই যায় কিছুমানে কি হয় যেতিয়া বস্তুটো সেৱন কৰি থাকে ঠিক পায় তাৰপিছত আকৌ প্ৰব্লেম হয় আৰু অনেক টকা পইচাৰ খৰচা হয় আৰু আমি এতিয়া একচুৱেলি মা আৰু ময়ো অকণমান দেখালোঁ মোৰো অকণমান কেতিয়াবা প্ৰব্লেম হয় ময়ো দেখালোঁ মায়ে দেখালে তো দুয়োজনৰ মিলাই 2500 টকা লৈছে 300 টকা মানে বুকিং কৰাইছোঁ আৰু ট্ৰিটমেণ্টৰ 2500 টকা লৈছে গতিকে বহুত ভাল লাগিলে আপোনালোকো হয় যদি ভাবিছে যে মোৰ কিছুমান নাৰ্ভৰ প্ৰব্লেম কঁকালৰ বিষ আৰু চকুৰ যিটো এটা পৰত পৰি যায় যে সেইটো তেওঁ ঠিক কৰে আৰু ডেছক্ৰিপশ্যনত মই তেওঁৰ নাম্বাৰ দি দিম আপোনালোকেও যদি বুকিং কৰাব বিচাৰিছে কিন্তু এমাহৰ আগতে কৰাব লাগিব তাৰপিছতহে আপুনি ট্ৰিটমেণ্টটো কৰাব পাৰিব আমি এমাহৰ আগত কৰিছিলোঁ আৰু আজি ট্ৰিটমেণ্টখিনি কৰি আহিলোঁ গতিকে আপোনালোককো মই যদি আপোনালোকে ভাবে যে ময়ো এনেকৈ দেখাওঁ বা এবাৰ ট্ৰাই কৰোঁ দেখাব পাৰে আৰু মই বেলেগকো সুধিছোঁ ফিডবেক তেওঁলোকেও ভাল পাইছোঁ বুলি কৈছে আৰু মায়েও এতিয়া অকণমান ঠিক পোৱা অলপ ফ্ৰী নিচিনা লাগিছে বুলি কৈছে গতিকে চাই লওঁ ইয়াৰ পিছত কি হয় মই নেক্সট ব্লগটোত আপোনালোকক ক'ম আৰু এতিয়া মই দেৰগাঁও যামগৈ ছোৱালীজনীক লৈ দেহা ইয়াত আছে ঘৰত লৈ আমি তাই কাইলৈৰ পৰা স্কুল আৰম্ভ হৈছে দেৰগাঁৱত যাম গতিকে আকৌ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি বাই বাই শুভৰাত্ৰি